তুমি নহা হ'লেই ভাল আছিল মোৰ জীৱনলৈ। তুমি কি বুজিবা কিমান কষ্ট, গোটেই নিশা বিষাদত উচুপি থকা, কিমান আৰু আওৰাম নৱকান্তৰ বৰুৱাৰ। বাৰিষাৰ ৰাতিত তোমাৰ কবিক মনত পৰেনে নাৰ্চি? কিমান নিৰাশাত ভুগিলে বাৰু কবিৰ কাপেৰে নিগৰে এনে শাৰী? তুমি নুবুজিবা নাৰ্চি, তুমি নুবুজিবা। আজি তোমাক ফোন এটি কৰিম, তোমাৰ কুশল বাৰ্তা সুধিম। কেনে আছা তুমি? কেনে আছে তোমাৰ বুকুৰ ভিতৰৰ সেই মইজন? তুমি হয়তো আধুনিকতাৰ ভংগীমাৰে তোমাৰ লেকমি বোলোৱা দুয়োঠ টেলিফোনৰ ৰিচিভাৰত মৃদু স্পৰ্শ কৰি লেনিয়াই উত্তৰ দিবা, ভালে আছোঁ মই। এইবাৰ গৰমৰ বন্ধত শ্বিলঙলৈ যাম ভাবিছোঁ। অঁ, তোমাক কোৱাই নাই নহয়, যোৱা মাহত গোৱালৈ গৈছিলোঁ। বহুত ফূৰ্তি কৰিলোঁ। মোৰ লগৰজনী ককায়েকে মোক ইমান ঘূৰি ঘূৰি চাইছিল, মোৰ লাজেই লাগিছিল জানা। বুজিছোঁ, মোৰ বাহিৰে হয়তো কোনেও নাজানিব আয়ে পাতিহাক কেইজনী বিক্ৰী কৰি পোৱা টকাকেইটা ক'ত হেৰাই। শ্বিলং যোৱা, এইবোৰ মোৰ কাৰণে পঞ্চতন্ত্ৰ সাধু। বিদ্যা শপত, টেলিফোনৰ ৰিচিভাৰত তোমাৰ ঘন শ্বাস প্ৰশ্বাসৰ শব্দ শুনিলে মই যেন উন্মাদ হৈ উঠিম।